নমস্কাৰ, মই প্ৰাঞ্জিত। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। স্বাগতম জনাইছোঁ বিগ নিউজ নৰ্থ ইষ্টলৈ। আপুনি বাৰু দিনটোত কেইবাৰ দাঁত ব্ৰাছ কৰে? মাতি আনিছে ভয়ংকৰ বিপদ। সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। সকলোৱে জানে দিনটোত দুবাৰ মানে পুৱা আৰু ৰাতি আহাৰ গ্ৰহণ কৰাৰ পাছত দাঁত ব্ৰাছ কৰা উচিত। কিন্তু একাংশ লোক আছে যিয়ে প্ৰতিবাৰ খোৱাৰ পাছতে দাঁত ব্ৰাছ কৰে। কিন্তু জানেনে, এই কাম কৰিলে উপকাৰতকৈ অপকাৰহে বেছি হয়। ইণ্ডিয়ান ডেণ্টেল এছ'চিয়েশ্যনৰ ফালৰ পৰা প্ৰকাশ পোৱা ৰিপৰ্ট অনুসৰি প্ৰতিবাৰে খোৱাৰ পিছত দাঁত ব্ৰাছ কৰা জৰুৰী নহয়। প্ৰয়োজনতকৈ বেছি ব্ৰাছ কৰিলে বা বেছি জোৰত ব্ৰাছ কৰিলে দাঁতৰ ওপৰৰ স্তৰ অৰ্থাৎ এনামেল ক্ষতিগ্ৰস্ত হয়। ইয়াৰ ফলত চেনচিটিভিটি বা দাঁতৰ শিৰশিৰণি হোৱা দেখা যায়। চাহ, কফি বা ছফ্ট ড্ৰিংকছ ওপৰা-ওপৰিকৈ খোৱা উচিত নহয়, কাৰণ এই ধৰণৰ পনীয়াত থকা এচিডে দাঁতৰ এনামেল ক্ষতি কৰে। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।